কৃষ্ণ যেনেকুৱা চতুৰ উত্তৰ আছিল সৰুতে ইও এনেকুৱা মানে চলা তলা হলকে শেষে কৰিল। আৰু তোমাৰ এটা সংলাপ এটা কৈ দিয়াচোন। আহে ক্ষোভ ধৰা হবে অন্য ব্যঞ্জনক মন্দিৰত যাব আহি থাকাংতে এই হিমাংশুৰ এই অৱস্থা চাওকচোন, তাই আচাৰ ফাটি গোটাই ওলাই গৈছে। কি দুখত আছা নেকি? বেয়াটো লাগবই ভাই, 4,000 টাকা চোনা লাগে। সেইটোৱে গোটাই গুণা চুনা ওলাই গৈছে। এইটো গা চা ধুই অহা নাছিল নেকি আজি? সেনে হ'ব গা চা ধুই অহা নাছিল। এইটো ভালে হৈছে এই কণ্ডিশ্যন। যি অৱস্থা হ'ল এতিয়া আমি মন্দিৰত যাওঁ আৰু তাৰ পৰা ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি চাওঁ। তো হেল্ল' গাইছ, প্ৰথমে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু গাইছ আজি এই শংকৰদেৱৰ তিৰোভাৱ তিথি আছে আৰু তিথি উপলক্ষে আমি ভালুকটা সত্ৰত আহিলোঁ। এইবিলাক চব গোটাই চলি আছে। তেওঁ মন্দিৰটোৰ আগতেই আছোঁ বৰ্তমান। আজি কি হয় মানে ইয়াত কৈ দিছোন পিংকু, গোটাই চলি গিলা আছে চাব পাৰে ভালুকটাৰ। আগৰ পৰাই মানে বাৰগোপাল নৃত্য প্ৰদৰ্শন কৰি অহা হৈছে আৰু বহুত মানে মানুহৰ জনসমাগম দেখা যায়। আৰু আজিও ভিতৰত বহু মানুহ আহিছে, আপোনালোকে দেখাই পাব। চ' অভিৰ সৈতে চাই থাকক, ভিডিঅ'টো উপভোগ কৰক। আৰু গাইছ ইয়াৰ মাজতে এটা কথা ক'ব ওলাইছিলোঁ। আমাৰ এতিয়া JN কলেজৰ এটা ফেচাচ চাব যাওঁতে মানে এক্সিডেণ্ট যে হৈছিল, সিয়াৰ মানে একদম বেয়া অৱস্থা হৈ আছে। তাৰ বৰ্তমান GMCত আছে সি। আৰু তাৰ মই স্কেন আছে না দি দিম। তাৰ মানে বহুত খৰচ পাতি যাই আছে আৰু মানুহৰ অৱস্থা ইমান ভাল নহয়। তো আপোনালোকে যি পাৰে সহায় কৰিব আপোনালোকৰ তৰফৰ পৰা। গাইছ ইয়াতে স্কেনাৰখন দিছোঁ আৰু আপোনালোকে পঢ়িও চাব পাৰে স্ক্ৰীনশ্বট মাৰি নে কি কোৱা? সেইটোৰ বিষয়ে আমি সহায় কৰিছোঁ। আমাৰ JN কলেজৰ পৰা ল'ৰাও গৈছে, বৰ্তমান GMCত আছে। আৰু আমি ঘৰত আহিলে এদিন যাম না কি কয় হিমাংশু? আৰু চাওক কিমান মানুহ আছে। বাকী আমি বৰ্তমান ভিতৰত সোমাই যাই আছোঁ। মানে বহুত লেটে হ'ল, অলপ অহা দেৰি হ'ল অভি। তো একো নহয় বাৰু, অলপ দেখুৱাব পাৰিব বলক। এতিয়া আমি শংকৰদেৱৰ নাম লৈ ভিতৰত সোমাই আহিলোঁ মন্দিৰৰ গেটৰ ভিতৰত। চাওক গেটখন কিমান ধুনীয়া। আৰু এতিয়া আমি ভিতৰত যাই আছোঁ আৰু ইয়াত বৰ্তমান সেৱা চেৱা কৰি আছে মানুহ। চাওক কিমান মানুহ হৈছে। আৰু ইপিনে কৃষ্ণৰ লগত বাৰগোপাল বহি আছে বোলে। এতিয়া মানে সিহঁতে নৃত্য কৰে নে কি কৰে? নৃত্য কৰে, বৰ্তমান চলি আছে। মই দেখাই আছোঁ বৰ্তমান আপোনালোকক। এই চাওক গাইছ এই নৃত্যটো যে আপোনালোকে চাইছে, এই নৃত্যটো বিহাৰৰ নৃত্য হয় একচুৱেলি কৃষ্ণ নৃত্যটো। আৰু ইহঁতৰ শেষৰ পৰ্যায় আহি পেলাই শেষে হ'ল প্ৰায়। আৰু ইহঁতক অলপ পিছতে দান বৰঙণি আগবঢ়াব আৰু এনেকৈ প্ৰসাদ চসাদ খাব এইখিনিয়ে আৰু। এইটো কৃষ্ণ চাব পাৰে। গোটাই ভালুকটা কাষৰে ল'ৰা এইবিলাক গোটাই তেওঁলোকৰ দ্বাৰা মানে নৃত্য প্ৰদৰ্শন কৰা হয়। বেলেগ বেলেগ হয় না বিংগ? নৃত্য প্ৰদৰ্শন কৰা হয় আৰু শ্ৰীকৃষ্ণ আৰু নাৰদ মুনিৰ বিশেষ সংযোগ দেখা যায়। আৰু বাৰগোপালে মানে খাদ্যক লৈ যিবিলাক মানে ভেদাভেদ থাকে, সেইবিলাক ভেদাভেদ নাৰদ মুনি আহি কিনে তেওঁলোকৰ ভেদাভেদবোৰ গুচাই দিয়ে। আৰু এই ল'ৰাকেইজন গাঁৱৰ সকলো মানুহে সেৱা অৰ্চনা কৰে ধুনীয়াকৈ। আৰু সকলোৱে কিবা দান দক্ষিণা দিয়ে ল'ৰাকেইজনক সেনেকুৱা। আৰু এতিয়া শেষল এতিয়া সত্যেনে দি আছে চাব পাৰে। আৰু ইহঁতে খায়ে আছে। কি যে হ'ব ইহঁতৰ লগতো। বঢ়িয়া সেৱা চেৱা কৰি মোৰ লগত কেইটামান সৰু চলি আছে। তুমি কৃষ্ণ হৈ পাইছা নাই? কি হৈ পাইছা? আচ্ছা আচ্ছা, কেনে লাগে? আচ্ছা, কোনটো বছৰত হৈছিলা? কোনটো বছৰত হৈছিলা? আৰু এইবিলাক সৰু চলি আছে তোমালোকৰ খবৰ নাই? তো আপোনালোকে চাব পাৰে আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। আৰু আমি বাৰগোপালৰ মানে সেৱা অৰ্চনা সকলো মানুহখিনি কৰি ল'লে। আৰু এতিয়া শেষ হ'ল যিহেতুকে মই মন্দিৰটো দেখাই আছোঁ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা চাৰিওকাষে মানে ক'ত কি আছে ভালুকটা সত্ৰখনত। তো দেখাই আছোঁ। আমাক দেখাব নীলিম ভাই। ক'ত কি আছে প্ৰথমৰ পৰা আৰম্ভ কৰি কিনে দেখাইছোন। প্ৰথমতে আমি ভিতৰত যাম। তো এয়া হ'ল আমাৰ মেইন নামঘৰটো। তো ভিতৰলৈ যাওঁ, আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া মই ভিতৰত যাই আছোঁ এই সত্ৰখনত। চাব পাৰে পিংকু ভাই আছে। আমাৰ এই সত্ৰখনৰ মেইন বস্তুটো আমাৰ যি মানে মণিকূটটো আমাৰ মানুহসকলে আমাৰ গৌৰৱ কৰে। আমাৰ সত্ৰৰ বিশেষ গৌৰৱ। আমাৰ ভগৱানক সেৱা কৰা হয় আৰু সকলোৰে মনা হয় যে আমাৰ ইয়াতে যি মানে ধৰ মনৰ পৰা বিচৰা হয় সেইটো ভগৱানে সকলোৰে কামনা কৰি দিয়ে। আৰু এই বাৰগোপাল নৃত্যটো তাক লৈ গঢ়া হৈছে। যিসকল মানুহে চাকৰি পালে তেওঁলোকক কিবা এটা সেৱা মানে আগবঢ়াম বুলি ভাবে
ভাবে চ' সেইকাৰণে আজি সকলোৱে সেৱা অৰ্চনা কৰে ইয়াতে হয়। ত' এনেকৈয়ে আমাৰ সত্ৰখন আগবাঢ়ি গৈ আছে। আৰু হয় চাওক কিমান ধুনীয়া সত্ৰখন মানে চাৰিওকাষে এইবিলাক পাৰ্টি চাৰ্টি সৰুকৈ পাৰ থৈ দিছে এই চাইডে চাব পাৰে আপোনালোকে গধূলি আৰু ৰাতিপুৱা হয়। মানে ইয়াতে প্ৰসংগ কৰা হয় হয়। এইখিনি ঠাইতে হয়। আৰু ইফালে আছে আমাৰ মণিকূটটো মেইন মণিকূটটো য'ৰ হয়। পৰা আমাৰ বৰপেটাৰ পৰা ঘাই বন্তি অনা হৈছিল। পুৰা এই যে আমাৰ পিছফালে আছে বাৰগোপাল এই মানে এইটো মানে ক'ত ক'ত হয় আৰু আপুনি গম পোৱা মতে না আমাৰ ইয়াতে বেলেগ চমৰীয়াত হয় হয়। আৰু আমাৰ দক্ষিণ কামৰূপৰ ভিতৰত চমৰীয়া আৰু ভাল হ'ব তাতে। আচ্ছা তো আপোনালোকে এই নৃত্যটো আগত দেখা পাইছিল নেকি কমেণ্ট কৰি জনাবচোন তো আৰু এতিয়া মই দেখাই আছোঁ আপোনালোকক বৰপেটাৰ পৰা জ্বলাই অনা চাকি বন্তিগুচি এইটো চাওক ককা আছে চাওক এই ঘৰ কৃষ্ণহঁতে এতিয়া উঠি আহিল তাৰ পৰা উঠি আহিয়ে সৰু সৰু ল'ৰা না মানে দৌৰি আছে গোটেইকেইটা একেবাৰে চুলি খুলি পেলাইছে। চাওক ইহঁতক সুধো মানে ইয়াতে মানে ইমান টাইম বহি বা কি কৰি কেনে লাগিছে সুধিবলৈ চেষ্টা কৰোঁ চাওক কোন কোন আছে চাওক কৃষ্ণ হৈছিল তোমাৰ কৃষ্ণ কেনে লাগিছে ভাল লাগিছে তুমি কিমান দিনৰ পৰা এনেকৈ কৃষ্ণ হৈ আছা 6 বছৰৰ পৰা তুমিয়ে কৃষ্ণ হৈ আছা আগত বাৰগোপালা হৈছিলা এতিয়া আমাৰ লগত আছে নাৰদ তোমাৰ কেনেকুৱা লাগিছে হয় তুমি কিমান দিনৰ পৰা হৈ আছা আৰু মই 1 বছৰ হ'ল। 1 বছৰৰ পৰা হৈ আছা কেনে লাগি আছে সকলোৱে তোমালোকক সেৱা চেৱা কৰে তো কেনেকুৱা লাগে এইটো কি ক'বা ইয়াৰ বিষয়ে আচ্ছা আচ্ছা চাওক কি ধুনীয়া এইবিলাক কোনে পিন্ধাই দিছে আৰু কাই পিন্ধাই দিছে অ' পিংগু দাই আমি আচ্ছা আচ্ছা অলপমান সহায় কৰি দিছোঁ। আৰু আৰু তোমালোকে কি মানে ভাত চাত নোখোৱা নেকি মানে আগদিনা আমাৰ কিবা সেনেকুৱা কি আছে আচ্ছা ৰাতিপুৱা নোখোৱা আৰু ইহঁতৰ বোলে কিবা সংলাপ আছে তো তুমি এটা কৈ দিয়াচোন কি সংলাপ আছে মানে হে পৰমেশ্বৰ তোহাৰ ঐশ্বন ব্যৱহাৰ তোহু বৈকুণ্ঠ কথা প্ৰকাশ কৰিছ হামু বৈকুণ্ঠে গিয়া বিচাৰি নাপাওঁলো হামু দেখল তোহু পৃথিৱীক আশী কহ বালক হ'ব হয়তো কৌতুক কৰে অধিক হে কৃষ্ণ তোহাৰ বিনোদলীলা কেহ জানিতে পাৰই নাহি আচ্ছা শুনি ধুনীয়া লাগিল কি ধুনীয়া কৈছে চাব আচ্ছা তোমাৰ অৰিজিনেল নাম কি নমস্কাৰ মোৰ নাম শ্ৰী গীতাৰ্থ কলিতা আচ্ছা থেংক ইউ ধুনীয়া লাগিছে ধুনীয়াকৈ কৈ দিছে ইমানখিনি তো গাইজ এটা কথা মানে কৃষ্ণ যেনেকৈ চতুৰ উত্তৰ আছিল সৰুতে ইও এনেকুৱা মানে চলা তলা হলকে শেষে কৰিল আৰু তোমাৰ এটা সংলাপ এটা কৈ দিয়াচোন আহে ক্ষেব ধৰা হবে অন্য ব্যঞ্জনক ভোজনক সম্ভাৰ লয়া শহু বৃন্দাবনে যাই তীয় সত্তৰে সাজু আচ্ছা আৰু এবাৰ কৈ দিয়াচোন বেয়া নাপাওঁ যি আহে ক্ষেব ধৰা হবে অন্য ব্যঞ্জনক ভোজনক সম্ভাৰ লয়া শহু বৃন্দাবনে যাই তীয় সত্তৰে সাজু ইয়াৰ মানে কি জানা নেকি তুমি মানে পক্ষী হ'ব কৈছে যে তোমালোকে সোনকালকে ওলাই ফেলে বৃন্দাবনত যায় হজম কৰক আচ্ছা তো ইহঁতক চাওক কিমান কথা শিকাইছে কাই শিকাইছে এইগিলা ইয়াতে আমাৰ সত্ৰৰ মানে গুৰু বুলি ক'ব লাগিব প্ৰত্যেক বছৰে তেওঁলোকে বহুত কষ্ট সহকাৰে হয় হয় বাৰগোপালটো হয় আৰু তেওঁৰে বাদ্যযন্ত্ৰখিনি বাকী শিষ্য 4জন আছে হয়। সেই 4জনক শিকাইছে তেওঁলোকে আৰু সেইখিনি বস্তু ব্যৱহাৰ কৰি আছে হয় হয় তো ইহঁতে এনেকৈ দাউৰি আছে চাব পাৰে চাওক কি বা হৈছিল ইহঁতে সুধিবই নাপালোঁ তো এতিয়া মই মন্দিৰৰ চাৰিওকাষে থকা বস্তুখিনি দেখাই আছোঁ কি কি বস্তু আছে হয় কৈ দিছোন দি হয় কি আছে মানে এইটোতো মেইন আমাৰ নামঘৰটো হয় তাৰে আগতে এইটো মণিকূটটো যোনটো হয় আছে হয় তো ইয়াতে অক্ষবন্তি ঘট থাকে অঁ। বাকী আমাৰ যেতিয়া দৌল হয় দৌল হয়। হ'লে আমাৰ তাত মানে গোহাঁইটো ওলাই লৈ যায় হয়। তো তাতে যিখিনি আৰু মানে নাম কীৰ্তন কৰে তাতে কৰে বাহিৰত ইফালে আছে আমাৰ কেউলীয়া ভকতজনৰ ঘৰটো এইটো ঘৰ নেকি এইটো ইয়াতে থাকে হয় হয় এইটো মানে হাতী বুলি কয় যিহেতু 3টা এনেকুৱা হাতী আছে হয়। তো যিখিনি বস্তু বাহিনী থাকে আমাৰ সত্ৰৰ জৰুৰী মানে খোল চোল তালবিলাক তো তাতে সেইটো চাইডে ৰখা হয় তাৰপিছত এয়াই আৰু সিফালে নতুনকৈ এইটো ঘৰ বনাইছে তাৰ পৰিৱেশটো কি ধুনীয়া হৈছে দে বতাহো আহি আছে তো নাৰিকল চাৰিকল আছে ধুনীয়াকৈ আৰু মধুৰিআম চাওক লাগিছে এইবিলাক চাব পাৰে তো এনেকৈ আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ওলাই আহিলোঁ আৰু কৃষ্ণসকলতো দাউৰিয়ে আছে গুচিয়ে গ'ল তাহাঁতে একো মানে ইমান এটা সুধিব চান্সে নাপালোঁ তো আমি এই মন্দিৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ গোটেইকেইটাই আৰু এতিয়া বতৰটো লাহে লাহে বেয়া কৰি আহিছে তো এতিয়া আমি ঘৰত যাওঁ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু আপোনালোকে নেক্সট আহিব লগা ধামাকা ব্লগ দি যাম মানে আজি ভিডিঅ'টো এটা মানে ধৰ্মীয় এটা ভিডিঅ' আছিল তো আপোনালোকে এই ভিডিঅ'টো চাই
ভাল পালে বোলে আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ দিয়ক গাইছ বাই বাই আৰু সিয়াক চাই যি পাৰে অলপ হ'লেও সহায় কৰিব আপোনালোকৰ ফালৰ পৰা কিবা এটা নহয় কিবা এটা